Hey guys, good morning. আজি মানে ৰুমত এনেই আছিলোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ' অলপ বনাবলৈ বাহিৰলৈ ওলাই আহোঁ। সেয়া ভণ্টি এজনী আহিছে মোৰ লগত, তাই আৰু মই আগতে আহোঁ মই ইয়াতে ভিডিঅ' বনাবলৈ। আগতে দেখাইছিলোঁ ন ভাইটিৰ লগত আহিছিলোঁ যে তেতিয়াও মানুহ বেছি আছিলে, এতিয়াও মানুহ বেছি, তাতকৈ বাৰু অলপ কম। সেইফালে কিবা গানৰ শ্বুটিং হৈ আছে। লোকেশ্যন বিচাৰি আছোঁ এতিয়া মই ভিডিঅ' বনাবলৈ। আজি মানে ৰ'দটো বহুত বেছি দিছে সেইকাৰণে চকু মেলিবই পৰা নাই, চকু এনেকৈ জপাই তুলিব লগা হৈছে। দুইজনী লোকেশ্যন বিচাৰি আছোঁ এতিয়া, একো পচন্দ হোৱা নাই। কোৱা কিবা এটা। কি ক'ম, গান গাম এতিয়া, ৰিলছ বনাম, মানুহ যিহে ভিৰ লাগি আছে। ইয়াত ভিডিঅ' শ্বুট চলি আছে, তালৈও যাম বুলি ভাবিছোঁ। ব'লা ব'লা পেক আপ, আজিলৈ ইমানেই। ষ্টাৰ্টে কৰা নাই, লাঞ্চটো কৰি লওঁ আমাৰ। লাঞ্চ দেখা দিয়া আমাৰ লাঞ্চ লাঞ্চ আমাৰ কি কি আছে চাওক, এয়া চিপছ, চকলেট তাৰপাছতে এয়া হয় আৰু এইটো মাঞ্চকো। দামী ডাইৰেক্টৰ দেই, ইমান দামী খাবি। মানে আমি খাই আছিলোঁ, এয়া বকৰি আহি গ'ল। ইবাৰ আহিছিলোঁ গাহৰি, এবাৰ ছাগলী, আৰু কি কি আহিব বাকী আছে। আমি আহিছোঁ বেলেগ কামত, কিন্তু খোৱাটো প্ৰথম। চলিহে ন গোটেই জিক জেক হৈ গৈছে। কিলো চুৰ কৰিব দে, খাই দিব চেচ কুকুৰো আহি গৈছে। ধূপকে দিম আৰু পিলাক দিয়ে। আমাৰ লগত লাঞ্চ কৰিবলৈ আহিছে। আমাৰ লগত ভিডিঅ' বনাবি নাই ক? তুমি মোক জানো এইটো চা না, তই কি খাই আছিলি বেগৰ পৰা লগাই দিলি। চাদৰখন খাই দিব। সেইফালে চলিছে ফটোশ্বুট, মানে প্ৰি ৱেডিং শ্বুট নে এই কাপল ফটোশ্বুট গম নাপাইছোঁ। নহ'লে চাগে ব্ৰেকআপ শ্বুট হ'ব পাৰে। ব্ৰেকআপ শ্বুটো হ'ব পাৰে, ঠিক নাই। প্ৰি ডিভ'ৰ্চ। কেক চেক কাটি দিয়ে নেকি, ঠিক নাই। ইয়াত বনাই ল'লোঁ ভিডিঅ' এটা, আৰু ভাল এটা লোকেশ্যন দেখিছোঁ সেইফালে, এইজোপা গছত দেখিছোঁ, তাতে ভাবিছোঁ যাওঁ বুলি। মানুহ ইয়াত বহুত আছে, কিন্তু সেইজোপা গছ লোনলি ফিল কৰিছে কাৰণে আমি তাত যাওঁ। এতিয়া নেক্সট লোকেশ্যন গৈ আছোঁ আমি। গছজোপা অকণমান অৰেঞ্জ কালাৰ টাইপ ন, তাতে গৈ আছোঁ। গোয়িং টু নেক্সট লোকেশ্যন। ইয়াত মানে চবতে আজি শ্বুট চলি আছে, বিহু গানৰ শ্বুট, কিবা কিবি শ্বৰ্ট ফিল্ম এইবিলাক। ফাইনেলি এতিয়া পেকআপ হৈ গ'ল আমাৰ। পেকআপ 5টা বাজিলে, যাওঁ আৰু ঘৰ। 5টা বাজিলে। পেকআপ বাই বাই। আমাৰ এনেকুৱা হয় ন, আমি ভিডিঅ' মানে যেতিয়া আমি কৰিম বুলি ওলাই আহোঁ তেতিয়া মন পচন্দৰ নহয়। সেইটো হৈছে বাৰু অলপ আমাৰ। মানে আপোনালোকে হেৰি কৰিব, এণ্ট্ৰি ফিজ লয় হা, নকয় কিন্তু যাব সময়ত কয়, সেইটো কাৰণে গাড়ী বাইক নভৰাব। মানুহ সোমালে মানে 20 টকা লয় ইভাগে, গাড়ী ভৰালে মানে 100 টকা, আৰু স্কুটি বাইক ভৰালে মানে 50 টকা। কিন্তু সোমাওঁতে নকয়, ওলাব সময়ত কয়। সেইটো এয়া আমি এতিয়া ৰুমলৈ যাওঁ, পেকিং হৈ লৈছোঁ। বাই বাই।